হেল্ল' নমস্কাৰ সকলোকে আশা কৰোঁ সকলো ভালে আছে ওয়েলকাম বেক টু মাই চেনেল অন্য এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ আপোনালোকে যোনে যোনে মোৰ লাষ্ট ব্লগটো চাইছে হয়তো গমেই পাইছে যে মই শিৱসাগৰত আছোঁ আৰু ইয়াতে এটা বিশেষ কামত আহিছোঁ আমি একেবাৰে মৰ্নিং আহি পাইছিলোঁ আৰু মৰ্নিং আহিয়ে প্ৰথমতে কামখিনি কৰি লৈ এতিয়া আমি ভাবিছোঁ যে অকমান শিৱসাগৰখন ফুৰি লওঁ প্ৰথমতে আমি এয়া আহিছোঁ তলাতল ঘৰ চাম বুলি আহিছিলোঁ তাৰ পিছত তলাতল ঘৰ নাপাওঁতে প্ৰথমতে গোলাঘৰ বুলি এই ঘৰটো পাইছোঁ সাইনবোৰ্ডখনত দেখুওৱা মতে এইটো এটা প্ৰটেক্টেড মনুমেণ্ট হয় ইয়াত পিছে মই আগতে অহা নাই আগৰবাৰ আহোঁতে অকল তলাতল ঘৰহে চোৱা হৈছিলে ইয়াত লিখা থকা মতে এই ঘৰটো গোলাঘৰ নাম এইভাবে দিয়া হৈছিলে কাৰণ ইয়াত আগতে গোলা বাৰুদ ৰাখা হৈছিলে আহোমসকলে এইটো ঘৰত নিজৰ গোলা বাৰুদবোৰ সংৰক্ষণ কৰি ৰাখিছিলে আহকচোন চাও ভিতৰ ফালেনো ঘৰটো কেনেকুৱা এয়া প্ৰথম দৰজাখনৰে সোমাই আহিলো আৰু এইখন দ্বিতীয়খন দৰজা আৰু এইটোৱে হৈছে গোলাঘৰ ইয়া দেখিবলৈ পাইছে নহয় ইয়াত দুটা বৰটোপ থোৱা আছে গোলাঘৰৰ পৰা ওলাই এতিয়া আমি তলাতল ঘৰৰ ফালে গৈ আছো গোলাঘৰ আৰু তলাতল ঘৰটো একেবাৰে ওচৰতে হয় গোলাঘৰত টিকেটৰ প্ৰয়োজন হোৱা নাছিলে কিন্তু ইয়াতে টিকেট ল'ব লাগিব আৰু আমি এতিয়া গেটৰ ফালে গৈ আছো ইয়াতে এই স্ক্যানাৰখন যে দেখিছে এইখন স্ক্যান কৰিলে মোবাইলতে লিংক এটা আহি যায় তাৰ পিছত তাত পে কৰি পেলাই টিকেটখন পাই যাব আৰু আমি আমাৰ টিকেট লৈ পেলাই ভিতৰলৈ এতিয়া সোমাই আহিছো ইয়াত লিখা মতে তলাতল ঘৰটো আহোম ৰজা ৰাজেশ্বৰ সিংহই বনাইছিলে আৰু আহোমসকলৰ এইটো কাৰেং ঘৰ আছিলে মানে ৰাজপ্ৰাসাদ আছিলে ইয়াতে আৰ্কিঅলজিক্যাল সাৰ্ভে অফ ইণ্ডিয়াৰ তৰফৰ পৰা কিছুমান ডুজ এণ্ড ডোনটছবোৰ লিখা আছে মানে চৌহদটোত আপুনি কি কৰিব আৰু কি নকৰিব সেইবোৰ লিখা আছে গেটৰ ভিতৰত সোমাই আহিয়ে বাওফালে এয়া দেখিছোঁ যে তিনটা ইয়াতে বৰটোপ থোৱা আছে এতিয়া আগবাঢ়িছোঁ তলাতল ঘৰৰ ফালে চিৰিখনেৰে ওপৰলৈ উঠি আহিলোঁ আৰু এতিয়া চাৰিওফালে কি আছে সেইবোৰ অকমান চাওঁ আপোনালোককো ভিডিঅ'টোত দেখুৱাই দিওঁ ভাবিলে আচৰিত নালাগেনে বাৰু অতীজতে আহোমসকলে বনাই থৈ যোৱা এই ঘৰবোৰ ইমান এতিয়াও ধুনীয়া হৈ আছে ইমান এতিয়াও মজবুত হৈ আছে আহকচোন এতিয়া অকমান ভিতৰৰ ফালে সোমাই চাওঁ যে ভিতৰৰ পিনে কেনেকুৱা আছিলে এই যে চেম্বাৰটো দেখিছে এনেকুৱা আৰু বহুত কেইটা চেম্বাৰ আছে তলাতল ঘৰত ওপৰতো আছে আৰু তলতো আছে আৰু এইটো হয়তো ৰাজপ্ৰাসাদটোৰ মন্দিৰ আছিলে কাৰণ ওপৰত ত্ৰিশূল এডাল দেখা পাইছো ভিতৰত পিছে একো নাই এতিয়া খালী এতিয়া অকমান ওপৰৰ পিনে গৈ আছো ইয়াৰে চেম্বাৰবোৰো আপোনালোকক দেখুৱাই দিওঁ ইমান ধুনীয়া এইখিনি নহয়নে বাৰু তেতিয়াৰ দিনতে ইমান ধুনীয়াকৈ সজাই থৈছিলে এইবোৰ গোটেই ঘৰটোত এনেকুৱা বহুত কেইটা চেম্বাৰ দেখিবলৈ পালোঁ আৰু সঁচাই বহুত ধুনীয়া হয় তলাতল ঘৰটো চাৰিওফালে চালোঁ এতিয়া ওপৰৰ ফালে গৈ আছোঁ এয়া ওপৰৰ পৰা গোটেইখিনি দেখা পাই চাওকচোন আৰু ওপৰতো এনেদৰে চেম্বাৰ আছে
তলাতল ঘৰত বহু সময় কটোৱাৰ পিছত এতিয়া আমি তলাতল ঘৰৰ পৰা ওলালোঁ। বহুত বেছি গৰম আৰু এতিয়া ইয়াতে দোকানবোৰ চাইছোঁ, দোকানবোৰতনো কি পায়। এই দোকানবোৰত বহুত ধুনীয়া ধুনীয়া কিছুমান কাঠৰ বস্তুবোৰ আছে। বেলেগ একো নললোঁ, পিছে ঠাণ্ডা পানীয়ে বটল ল'লোঁ কাৰণ বহুতেই বেছি গৰম লাগিছে। আৰু এতিয়া যাবলৈ ওলালোঁ, যিহেতু লাঞ্চৰ টাইম হয়। এতিয়া ভাবিছোঁ যে ক'ৰবাত লাঞ্চ কৰোঁ। সোমাই আহোঁতে দেখিছিলোঁ ইয়াতে একেবাৰে গেটখনৰ ওচৰতে জুইশাল বুলি ৰেষ্টুৰেণ্ট এখন আছে। আমি ভাবিলোঁ কি তাতেই লাঞ্চটো কৰি লওঁ বুলি। এই জুইশাল ৰেষ্টুৰেণ্টখনৰ কথা মই বহুতৰ মুখতো শুনিছোঁ, আৰু যিহেতু মই ইনষ্টাগ্ৰামত ফুড ব্লগিং বহুত দিনৰ পৰাই কৰি আছোঁ, এওঁলোকৰ পষ্ট মই মাজে মাজে দেখি থাকোঁ। মানে যোনবোৰে আহে তেওঁলোকে সদায় ভাল ভালেই লিখিছে ৰেষ্টুৰেণ্টখনৰ কথা। সেইবাবে ভাবিলোঁ যে আমিও ইয়াতে আজি লাঞ্চটো কৰি লওঁ। মেনুখন চাই অৰ্ডাৰ কৰিলোঁ। আমি অৰ্ডাৰ কৰিছোঁ ভেজ থালি আৰু লগতে চিকেন কাৰী আৰু বইল পৰ্ক এটা অৰ্ডাৰ কৰিছোঁ। এয়া আমাৰ থালি আহিয়ে গ'ল। ভেজ থালিৰ লগত তেওঁলোকে এইখিনি কমপ্লিমেণ্টাৰী দি দিয়ে। ইয়াত আছিলে মাছৰ পিটিকা, শুকান মাছৰ চাটনি, পানী টেঙা আৰু পুদিনা চাটনি আছিলে, আৰু লগত জলকীয়া আৰু নিমখ দিছিলে। তাৰপিছত ভেজ থালিৰ লগত থকা আইটেমখিনি এয়া এটা এটাকৈ থৈ গৈছে। ভেজ থালিৰ লগত ভালেখিনি আইটেম দিছিলে, আৰু এয়া দিছে দাইল, এইখিনি চিকেন কাৰী, আৰু এইখিনি হৈছে বইল পৰ্ক, মানে বইল গাহৰি। টোপোলা ভাত খাই যে মই ইমান বেছি ভাল পাওঁ নহয়। আপোনালোকে আৰু কোনে কোনে টোপোলা ভাত খাই ভাল পায় জনাবচোন। এয়া চাওকচোন কিমানখিনি আইটেম দিছে। আলু পিটিকাৰ পৰা আৰম্ভ কৰি মাটি দাইল, লাও ৰাগ ভাজি, কচু, তাৰপিছত খাৰ, বেতগাজ ভাজি, ভেন্দি আলু ভাজি আৰু বহুত কিবা কিবি আইটেম দিছিলে। দুপৰীয়া ভাত সাজৰ আমি জুতি লগাই সোৱাদ ল'লোঁ। কেতিয়াবা যদি শিৱসাগৰ আহে তেনেহ'লে জুইশালত সোমাই এসাঁজ ভাত নিশ্চয়কৈ খাই যাব। আমাৰ বহুত ভাল লাগিলে, আৰু আপোনালোকেও হয়তো ভাল পাব পাৰে। শেষত এয়া অকণমান পায়স দিছে। পায়সখিনিও বিৰাটেই সোৱাদ হৈছিলে। ইয়াত লাঞ্চ কৰি আমি ৰংঘৰলৈ বুলি ওলালোঁ। সেইটো আপোনালোকক নেক্সট ব্লগত দেখাম বাৰু। আজিলৈ ইমানে, পুনৰ বেলেগ এটা ভিডিঅ'ত লগ পাম।